চাওক, আপোনালোকৰ বাগানত যদি এনেকুৱা কালাৰৰ এনেকুৱা দাগী নেমু হৈ যায়, তেনেহ'লে সিক্ৰেট এটা কম্পোজিশন আছে, যেটো মানুহে আজিলৈকে কোৱা নাই। মই সেইটো কম আজি, কাৰণ এজন ফাৰ্মাৰ বাচিলে দেশখন বাচিব, নহ'লে গোটেই দেশখন শেষ হৈ যাব পাৰে এদিন। এইটো হৈছে আপোনাৰ বায়াৰৰ এটা মেডিচিন আছে, বায়াৰ কোম্পানীৰ। সেইটো হৈছে চাওক আপোনালোকে চাওক কেনেকুৱা নেমুৰ কালাৰবিলাক কেনেকুৱা নষ্ট হৈ গৈছে। আপোনালোকৰ ক্ষেত্ৰত তেনেকুৱা হৈছে নেকি বাৰু? চাওক কেনেকুৱা অৱস্থা হৈছে নেমুবিলাকৰ, কালাৰ একদম বেয়া হৈ গৈছে। এনেকুৱা যদি বেয়া হৈ যায় নেমুৰ কালাৰবিলাক, তেনেহ'লে বজাৰত বিক্ৰী কৰিবলৈ অসুবিধা হয় আৰু বেপাৰীবিলাকে নিকিনে। কালাৰ বেয়া হ'লে আপোনালোকে সাধাৰণতে ভাবি থাকে যেন এইটো ফাংগিচাইড দিলে ভাল হৈ যাব। বহুত মানুহে দোকানৰ পৰা ফাংগিচাইড মাৰি আছে, কিন্তু ফাংগিচাইড মাৰিলে এইটো বেমাৰ ভাল নহয়, এইটো ফাংগাছ নহয়। প্ৰথম কি বেমাৰ হৈছে সেইটো ধৰিব লাগিব, তাৰ পিছতহে ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব। এনেই ফাংগিচাইড মাৰিলে কি হ'ব? ভাল নহ'ব। সেইকাৰণে ফাংগিচাইড দিলে ইয়াত কোনো লাভ নাই। নেমুৰ কালাৰ যদি ভাল থাকে তেনেহ'লে বজাৰত দাম বেছি থাকে। কালাৰ যদি বেয়া হৈ যায় তেনেহ'লে নেমুবিলাক কি কৰিব লাগে? পেলাই দিব লাগে। কাৰণ মানুহেতো বেয়া কালাৰ নিকিনে, বজাৰত বিক্ৰী কৰিবলৈ বহুত অসুবিধা হৈ পৰে। সেইকাৰণে নেমুৰ কালাৰ ভাল থাকিব লাগিব। আৰু নেমুত যদি এনেকুৱা কালাৰ পৰি যায়, নেমুবিলাক কি হয়, এই সৰু সৰু নেমুবিলাক, যিবিলাক ফুলৰ পৰা সৰু সৰু নেমু হয়, সেইবিলাক গছৰ পৰা সৰি যায়। কাৰণ এইটো এটা গোটেই প্ৰজেক্টত চাকিং পেষ্টৰ এটা হেৰি পৰি। চাওক, এই যে সৰু নেমুটো আছে, এইটো কি হৈছে, এই যে কালাৰটো একদম বেয়া হৈ গৈছে। চাইছে কেনেকুৱা হৈছে অৱস্থাটো? এইটো ডাঙৰ হৈ যাব আৰু কালাৰটো নষ্ট হৈ থাকিব। এই যে এটা ডাঙৰ নেমু আছে, চাওক কেনেকুৱা হৈছে অৱস্থাটো। এইটো বজাৰত বিক্ৰী নহ'ব। আৰু সৰু সৰু নেমু যিবিলাক আছে, এইবিলাক কালাৰ বেয়া হৈ গৈছে। আৰু এই কালাৰটো যদি এনেকুৱা হৈ যায়, প্ৰায় নেমুবিলাক কি হয়, সৰি পৰে গছৰ পৰা, আৰু নেমু একদম কম থাকে গছত। চাইছে কেনেকুৱা এইবিলাক কেনেকুৱা ডেমেজ হৈছে নেমুবিলাক? চাইছে, এইটো ডেমেজ হৈ গৈছে, এইটো গছৰ পৰা সৰি গৈছে অলৰেডি। এইটো নষ্ট হৈ গৈছে, এইটো নষ্ট হৈ গৈছে। এইটো চাওক কেনেকুৱা কালাৰটো বেয়া হৈ গৈছে। সেইকাৰণে এইটোত ফাংগিচাইড মাৰিলে নহ'ব। মানুহে এনেই ভুল কৰি দিয়ে, ফাংগিচাইড মাৰি দিয়ে, আৰু এইটো মেডিচিন সেইটো মেডিচিন এইবিলাক দি খেতিবিলাক আৰু নষ্ট কৰি দিয়ে। সেইকাৰণে গছত যি বেমাৰ লাগিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি ট্ৰিটমেণ্ট কৰিব লাগে। চাওক কেনেকুৱা অৱস্থা হৈছে নেমুবিলাক, গোটেই নেমুবিলাক এনেকুৱা দাগী হৈ গৈছে। এনেকুৱা নেমু যদি এনেকুৱা হৈ যায়, বেপাৰীও নিনিয়ে, সাধাৰণ মানুহে বজাৰৰ পৰা কিনি নিনিয়ে, কাৰ ওচৰত বিক্ৰী কৰিব এইবিলাক নেমু? এজন ফাৰ্মাৰক খেতি কৰি যদি এনেকুৱা নেমুবিলাক হৈ যায়, ইমান টকা ইনভেষ্ট কৰি গোটেই টকা লছ হৈ যায়। সেইকাৰণে আপোনালোকে ইয়াত যদি আপোনালোকৰ নেমু বাগান এনেকুৱা হৈ যায়, নেমুৰ কালাৰ ডেমেজ হৈ যায়, কালাৰ হোৱাইট হৈ যাব পাৰে বা কোনো সময়ত কলা হৈ যায়, আমি যোনটো কওঁ নেমুৰ দাগ হৈ গৈছে, বজাৰত গ'লে বেপাৰী কয় আপোনাৰ নেমু দাগী মাল হৈ গৈছে, এইটো আমি নিকিনো। যদি এনেকুৱা অৱস্থা হৈ যায় এইটো বাগানৰ নিচিনা, তেনেহ'লে আপোনালোকে চাওক, আপোনালোকৰ বাগানত যদি এনেকুৱা কালাৰৰ এনেকুৱা দাগী নেমু হৈ যায়, তেনেহ'লে সিক্ৰেট এটা কম্পোজিশন আছে, যেটো মানুহে আজিলৈকে কোৱা নাই। মই সেইটো কম আজি, কাৰণ এজন ফাৰ্মাৰ বাচিলে দেশখন বাচিব, নহ'লে গোটেই দেশখন শেষ হৈ যাব পাৰে এদিন। এইটো হৈছে আপোনাৰ বায়াৰৰ এটা মেডিচিন আছে, বায়াৰ কোম্পানীৰ। সেইটো হৈছে মুভমেণ্টো এনাৰ্জি। এই মুভমেণ্টো এনাৰ্জি দিব, লগত প্ৰফেক্ট সুপাৰ দিব, প্লাছ জাম্প দিব। সেইটো বায়াৰৰ হয়, প্ৰফেক্ট সুপাৰ বেলেগ কোম্পানী হয়। তিনিটা একেলগে মিহলাই স্প্ৰে কৰি দিব, তেনেহ'লে নেমুবিলাক কি হয়, এইটো দাগী আৰু নহয়, একদম সুন্দৰ এটা নেমু হ'ব। গোটেই গছত এটা নেমু দাগী নাপাব আপোনালোকে এইটো স্প্ৰে কৰিলে। বছৰত 3 বাৰ স্প্ৰে কৰিলে হ'ল। 20 দিন পিছত 3 বাৰ স্প্ৰে কৰিব। যেতিয়া আপোনাৰ গছত নেমুটো হ'ব, সেইটো টাইমত স্প্ৰে কৰি দিলেই এটা নেমু আৰু দাগী নহয়। এনেকুৱা এটা ৰিজাল্ট পাব আপোনালোকে।
মই নিজে এইটো স্প্ৰে কৰাই ৰিজাল্ট কৰিছোঁ, তাৰপিছত আপোনালোকৰ ওচৰত কথাখিনি কৈছোঁ, শ্বেয়াৰ কৰিছোঁ। এনেই কোৱা নাই বা মেডিচিন কম্পনচেশ্যন দেখি কথা কোৱা নাই যে মোবাইলটো দিলে ভাল হ'ব, প্ৰফেক্ট চুপাৰ দিলে ভাল হ'ব, এনেই কথা কোৱা নাই। মই নিজে ৰিজাল্ট চাইছোঁ, তাৰপিছত আপোনালোকক বস্তুটো শ্বেয়াৰ কৰি দিছোঁ, যাতে আপোনালোক সকলোৱে যাতে বস্তুটো দি মেডিচিনটো দি সফল হয়, সেইটো কামনা কৰিছোঁ। আপোনালোকৰ খেতিৰ যিকোনো ডিছেছ, যিকোনো প্ৰব্লেম নহওক না কিয় মোৰ লগত কণ্টেক্ট কৰিব, ইয়াত কমেণ্ট কৰি দিলেই হ'ব। যিকোনো খেতিৰ বিষয়ে আপোনালোকে জানিব পাৰিব আৰু প্ৰত্যেকটোৰ কমেণ্টৰ এনচাৰ পাব। আৰু তাত ফোন নম্বৰ দিয়া আছে আমাৰ এগ্ৰিনেক্সাছৰ, তাত ফোন কৰিলে আপোনালোকে সলিউশ্যন পাই যাব। আশা কৰোঁ সকলোৱে যাতে ফোন কৰে বা কমেণ্ট কৰে যিকোনো খেতিলৈ। যিকোনো খেতি, আজি এটা নেমুৰ ছাপ'জ নেমুৰ খেতি দেখুৱাইছোঁ, মই অমিতা খেতিৰ ৰিজাল্টটো আপোনালোকক চাই আছে, বা যিকোনো খেতিৰ মই এটা কোম্পানীত থাকোঁ আপোনালোকে জানেই। তেনেহ'লে আপুনি যিকোনো খেতিৰ হেৰি কৰিব পাৰিব মোৰ লগত যোগাযোগ কৰিলে। আশা কৰোঁ আপোনালোকে বুজি পাইছে কথাখিনি।